এই মুহূৰ্তত আমি খবৰ টেক্সৰ দৰ্শকসকলক দিবলৈ এটা বিগ ব্ৰেকিং নিউজ। বাগজানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘৰ বাৰী সকলো হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে বাগজানৰ ৰাইজ। আজি এনেদৰে প্ৰতিবাদ আৰু ক্ষোভ উচ্চাৰিছে আৰক্ষী প্ৰশাসনৰ লগত বাদ বিতণ্ডাৰো সৃষ্টি হৈছে ৰাইজৰ। বাগজানৰ ৰাইজ এতিয়া মৰিবলৈও সাজু আছে আৰু এনে মন্তব্যৰে প্ৰতিবাদ কৰিছে স্থানীয় ৰাইজে। আৰু আমি এই মুহূৰ্তত খবৰ টেক্সৰ দৰ্শকসকলক আমাৰ ডুমডুমাৰ সংবাদদাতা প্ৰবীণ বৰাৰ সহযোগত বাগজানৰ কিছু দৃশ্যাংশ দেখাব বিচাৰিছোঁ। আমি হিমান্তে খুজিছো ছাৰ দিয়ক গুলিয়ে মাৰি দিয়ক এতিয়া আমাৰ ডেকা লগাই ৰাখক এনেও নাই আমাৰ একো কিমান দিন হ'ল আজি 3-4 মাহ হৈ গ'ল।